নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন দামিনী ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নিমন্ত্ৰণ পালোঁ, মানে আজি আমাৰ পুৰণি ঘৰখনলৈ আমাক ভাত খাবলৈ মাতিলে। ইয়ালৈ আহিলে যেনে তেনে হ'লেও মই ভিডিঅ' এটা কৰি ৰাখোঁ, কিয় জানেনে? ইয়াৰ পৰিৱেশটো ইমানেই বেছি ভাল লাগে যে বৰ্তমান সময়ত এনেকুৱা এটা পৰিৱেশ পাবলৈ প্ৰায় নাইকিয়া হৈ গৈছে। মানে এই ঘৰখন আমাৰ বহু বছৰ পুৰণি ঘৰ। ইয়াতে দেউতাহঁতৰ আটাইকেইজন ককাই ভাই একেলগে আছিল বোলে। এতিয়া ভাবিলে কথাটো কিবা এটা ভাল লাগে। ইমানখিনি মানুহ একেলগে আছিলে, তাত বেলেগ এটা সম্বন্ধ জড়িত হৈ আছিলে, মানে ইমান বেছি মিলা প্ৰীতি আছিলে। সেই কথাবোৰ ভাবিলে এতিয়াও কিবা এটা ভাল লাগি যায়। আৰু এইফালে ঘৰখন দেখিছেনে, ইমান ধুনীয়াকৈ ৰাখিছে বৌৱে। ইয়াত মানে আমাৰ ডাঙৰ বৰ্তাহঁত থাকে, আৰু এইফালে এয়া ভাত খোৱা ৰাইজ আহি পালেহি আৰু চব বহি আছোঁ আমি ভাগে ভাগে। বৌৱে পূৰা ব্যস্ত হৈ আছে। আৰু এইপিনে আমাক এয়া ভাত দিলে খাবলৈ। আমি বৰ্তাহঁতৰ লগত তলতে খালোঁ বাৰু। এইপিনে আমাৰ সৰু কেইজনীক ওপৰতে দিছে আৰু বাৰু খাই লওঁ দেই।